গাইজ ইউনিক বস্তু এটা দেখাব গৈ আছোঁ মাঘৰ বিহুটো সকলোৱে বনালে এয়া দৰঙীয়া ষ্টাইলত একদম চুঙা পিঠাৰ ৰেচিপিটো মই লৈ আহিছোঁ ধুনীয়াকৈ বৰা চাউল লাগিব বৰা চাউলখিনি 12 ঘণ্টামান এনেদৰে তিয়াই ৰাখি ধুনীয়াকৈ ধুই ল'লোঁ তাৰ পাছত লাগিব আমাক বাঁহৰ চুঙা কটা বাঁহ জাতি বাঁহ বিজুলী বাঁহ যি বাঁহ হ'লেও হৈ যায় কিন্তু কটা বাঁহৰ চুঙা পিঠাকেইটা বহুত বেছি ধুনীয়া হয় তাৰ পাছত এয়া চুঙাকেইটা ধুই আউখালি ধুনীয়াকৈ তাত জোখমতে পানী আৰু চাউল ভৰোৱা হ'ব এয়া চাওকচোন এই চুঙা পিঠাটো কোন জিলাত কেনেকৈ বনোৱা হয় আপোনালোকে জনাবচোন বাৰু আমাৰ দৰঙত কিন্তু বৰা চাউলেৰে বনোৱা হয় আৰু মাঘৰ বিহুৰ উৰুকাৰ দিনাখন গধূলি বনোৱা হয় আপোনালোকে কেতিয়া বনাই জনাবচোন বাৰু আৰু মোৰ বহুত বেছি ফেভৰেট হয় এই চুঙা পিঠাটো এনেদৰে ধুনীয়াকৈ জোখমতে প্ৰায় চুঙাটোৰ মুখলৈকে চাউল আৰু পানী ধুনীয়াকৈ ভৰাই এয়া আমাৰ চুঙাকেইটা ৰেডি হৈ গ'ল এয়া তাৰ পাছত ইয়াত জুই দিব লাগিব খেৰৰ সহায়ত প্ৰায় 1 ঘণ্টামান লাগিব চুঙা পিঠাকেইটা হওঁতে 45 মিনিট 1 ঘণ্টামানৰ ভিতৰত হৈ যাব এনেদৰে জুই দি থকা হৈছে আমাৰ চোতালৰ আগফালত ধুনীয়াকৈ দেউতাই বহি এনেদৰে খেৰৰ সহায়ত জুই দি আছে বহুত বেছি হেলথিও হয় আচলতে এই চুঙা পিঠাটো ৰাতিপুৱা সময়ত খাবৰ কাৰণে বহুত বেছি ভাল লাগে এয়া পুৰা ভিতৰত পানী আৰু চাউল উতলি আছে এনেদৰে প্ৰায় 45 মিনিট 1 ঘণ্টামান পুৰাৰ পিছত এয়া আমাৰ চুঙা পিঠা ৰেডি হৈ গ'ল এয়া খুব ধুনীয়াকৈ আমি চুঙাকেইটা লৈ আহিলোঁ আৰু এতিয়া চুঙা পিঠা কেনেকৈ খাওঁ চাওঁ বলক চুঙা পিঠা খাবৰ কাৰণে আমাক লাগিব দৈ আৰু চুৰা যিটো দৰঙৰ একদম ফেভৰেট হয় বিখ্যাত হয় তাৰ চুঙাকেইটা কাটোতে কিন্তু খুব বেছি কষ্ট হয় দেখিছেনে দাহৰ সহায়ত এনেদৰে এৰুৱাব লগা হৈছে তাৰ পাছত এয়া ধুনীয়াকৈ চামুচৰ সহায়ত বাটিত এৰুৱাই ল'লোঁ তাৰ পাছত দৈ আৰু চুৰা মিক্স কৰি কিনে খোৱাৰ মজাটোৱে বহুত বেছি বেলেগ এয়া আমাৰ চুঙা পিঠা ৰেডি হৈ গ'ল আপোনালোকে ৰেচিপিটো কেনেকুৱা পালে জনাব আৰু আপোনালোকে